হেল্ল' ফ্ৰেণ্ডছ, পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নিজৰ ইউটিউব চেনেললৈ। আহক আজি আমি আলোচনা কৰিম কোনবোৰ বস্তুৱে স্বামী পত্নীৰ সম্পৰ্কত জুই লগায় বা বিচ্ছেদ কৰায়। আমাৰ ভাৰতীয় সংস্কৃতিত স্বামী পত্নীৰ সম্পৰ্ক এক পবিত্ৰ সম্পৰ্ক বুলি গণ্য কৰা হয়। এই সম্পৰ্কৰ শক্তি গোটেই পৰিয়ালৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰে। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত এই সম্পৰ্কৰ বিষয়ে বহু কথা কৈছে। তেওঁ এই স্বামী পত্নীৰ পবিত্ৰ সম্পৰ্কটো শক্তিশালী কৰাৰ উপায়ো উল্লেখ কৰিছে। লগতে কিছুমান বস্তুৰ পৰা আঁতৰি থাকি এটা শক্তিশালী সম্পৰ্ক স্থাপন কৰিবলৈ উপায় দিছে। আজি আমি এনে বস্তুবোৰৰ বিষয়ে জনাম যিবোৰ প্ৰতিজন স্বামী আৰু পত্নীয়ে পৰিহাৰ কৰা উচিত, অন্যথা তেওঁলোকৰ সম্পৰ্ক বিনষ্ট হ'বলৈ বেছি সময় নালাগে। যদি স্বামী আৰু পত্নীয়ে তেওঁলোকৰ সম্পৰ্কৰ মাজত দূৰত্ব অহাটো নিবিচাৰে, তেন্তে ইয়াৰ বাবে তেওঁলোকে সদায় কিছুমান বস্তুৰ যত্ন লোৱাটো উচিত। আনৰ সন্মুখত বদনাম নাগাব। স্বামী আৰু পত্নীৰ মাজত মনোমালিন্য আৰু মাজে মাজে কাজিয়া হোৱাটো এক সচৰাচৰ কথা। কিন্তু ইজনে সিজনক বেয়া বুলি আনৰ সন্মুখত ত্ৰুটিবোৰ দেখুৱাবলৈ চেষ্টা নকৰিব বা বিৰূপ প্ৰভাৱ নাপাব। তেতিয়া কি হয়, বিৰূপ প্ৰভাৱ পেলাব পাৰে আপোনালোকৰ সম্পৰ্কত। এই ভুলটো কেতিয়াও নকৰিব। প্ৰেমতকৈ সন্মান অধিক গুৰুত্বপূৰ্ণ। পতি পত্নীৰ সম্পৰ্কত প্ৰেম গুৰুত্বপূৰ্ণ, কিন্তু ইজনে সিজনক সন্মান কৰাটো সমানে গুৰুত্বপূৰ্ণ। সদায় মনত ৰাখিব যে সকলোৰে সন্মান আছে। পতি পত্নীৰ সম্পৰ্ক এক সমান সম্পৰ্ক, য'ত সন্মানৰ ভাৰসাম্য অতি গুৰুত্বপূৰ্ণ। অন্যথা এনে সম্পৰ্ক যিকোনো দিনতে ভাঙি যাব পাৰে। সংগীৰ প্ৰতি ভৰসা, আপোনাৰ সংগীৰ প্ৰতি ভৰসা থকা অতি প্ৰয়োজন। কাৰণ পতি পত্নীৰ সম্পৰ্কত ভৰসা গুৰুত্বপূৰ্ণ। যদি ভৰসা নাথাকে, তেনেহ'লে সেই সম্পৰ্কত কাজিয়া লগাৰ সম্ভাৱনাও থাকে। লগতে সম্পৰ্ক ভাঙি যোৱাও আশংকা থাকে। সেইবাবে আপোনাৰ সংগীৰ প্ৰতি ভৰসা থকাটো খুবেই প্ৰয়োজন। সুখ কমিবলৈ নিদিব। সুখ আৰু দুখ দুয়োটাই জীৱনলৈ আহে। পতি পত্নীয়ে সুখ আৰু দুখ দুয়ো সময়তে এজনে আনজনৰ সহায় কৰাটো উচিত বা হাতত হাত ধৰাটো উচিত। দুখৰ সময়তো সৰু সৰু আনন্দ উপভোগ কৰিবলৈ পাহৰি নাযাব। এনে কৰিলে আপোনাৰ দাম্পত্য জীৱন শক্তিশালী হ'ব আৰু সমস্যাৰ পৰাও সুৰক্ষিত হ'ব। ধন্যবাদ।